মেকুৰীকেইটাৰ লগত খেলি খেলি থাকোঁতে মায়ে মাত লগালে, বোলে যাচোন কলপুলি এটাই লৈ আহ দেৱালী বুলি। সেইকাৰণে হাতত মেকুৰীটো লৈ হাতত দাখন লৈ ওলাই গ'লোঁ কলপুলি কাটিবলৈ। পিছে ঘৰত কলগছৰ অভাৱ নাই, সেইকাৰণে দৰমুখতে দেখা পালোঁ এই চুপ গছ। ইয়াতে এটা কলপুলি কাটি ল'লোঁ। কলপুলিটো লৈ আহি এতিয়া অলপমান চাফা চুফা কৰি ধুনীয়াকৈ অলপ ষ্টাইল দি কলপুলিটো ৰুই দিলোঁ। গা ধুই আহি দেখিলোঁ আমাৰ ভণ্টি আৰু মেকুৰীকেইটাই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে। পিছে এইফালে আমাৰ লেচু লাইট আৰু এইফালে আমাৰ কলপুলিটো। যিহেতু আজি পোহৰৰ উৎসৱ, সেইকাৰণে মাটি চাকি লগাই ভণ্টিৰ লগত ধেমালি কৰি আহি গ'লোঁ গাঁৱৰ ফালে। হাতত বম ফটাই কিনি অলপমান হাঁহি ধেমালিৰে আহি পালোঁ আমি ডেকাহঁতৰ ঘৰ। ডেকাই প্ৰতি বছৰৰ নিচিনা এইবাৰো সিহঁতৰ ঘৰখন ধুনীয়াকৈ লেচু লাইটেৰে সজাই দিছে। পিছে আপোনালোকে শুনিছেনে, ইমান ৰাতি হ'ল এতিয়ালৈকে পতাকাৰ শব্দ শেষেই হোৱা নাই। পিছে পতাকাৰ শব্দও শেষ আৰু আমি আহি গ'লোঁ ঘৰৰ ফালে। পিছে মিনি ব্লগটো কেনে পালে